কিমান আৰু ভিডিঅ' বনাম ভিডিঅ' বনাই ভাগৰি গৈছোঁ ভিডিঅ' বনাই ক্লান্ত হৈ পৰিছোঁ এতিয়া ভিডিঅ' বনাম বুলি ঘৰত ক'ব নোৱাৰোঁ মা দেউতাই সকলোৱে গালি পাৰে এতিয়া ওচৰ চবৰত থকা ফ্ৰেণ্ড সাৰ্কুলেশ্যনৰ মাজত ভিডিঅ'ৰ কথা উল্লেখ কৰিব নোৱাৰোঁ মোবাইলত কেতিয়াবা ভিডিঅ' বনা সেই ভিডিঅ'ৰ এডিটিং কৰাৰ তেওঁলোকৰ ওচৰত যদি গৈ কেতিয়াবা মোবাইল টিপি থাকোঁ তেতিয়াও তেওঁলোকে গালি পাৰে এতিয়া কৰোঁ কি কওকচোন আপোনালোকে এই সোশ্যাল মিডিয়া বা এই ইউটিউব কৰি বহুতে সাকসেস হৈছে হয়তো বহুতে জীৱনটো সলনি কৰি পেলাইছে বহুতে জীৱনৰ বাট গতিপথ সকলোৱে যেন পৰিৱৰ্তন কৰিব পাৰিছে আজি মই কি কৰিলোঁ মোৰ কি কোৱালিটি নাই মোৰ কি দক্ষতা নাই মোৰ কি এবিলিটি নাই যাৰ কাৰণে মই আজি ইউটিউবত ভিডিঅ' বনোৱাৰ পাছত মোৰ ভিডিঅ'ত কোনো ভিউজ আপোনালোকে কমেণ্ট কৰক যে সঁচাকৈ জীৱনত এনেকুৱা সিচুৱেশ্যন অকল ময়েই উপভোগ কৰোঁ নে আমাৰ নিচিনা হাজাৰজন আছে আপোনালোকে কমেণ্ট কৰক সঁচাকৈ গাইজ ভাগৰি পৰোঁ কেতিয়াবা ভিডিঅ' এডিট কৰাতে এতিয়া মই ভাবিছোঁ মই সংকল্প লৈছোঁ এটাই যে ভিডিঅ' কোনো এডিটিং নকৰোঁ বা তেনেকুৱা কোনো ইফেক্ট নলগাওঁ একেবাৰে সিম্পল একেবাৰে সাধাৰণ ভিডিঅ'বোৰ আজিকালি প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা কৰিম মানুহে বা কোনটো বিচাৰে মই সেইটো ক'ব নোৱাৰোঁ কিন্তু মই সেইটোৰ কাৰণে চেষ্টা কৰিলোহেঁতেন কিন্তু মানুহে যিটো বিচাৰে সেইটো হয়তো কমেণ্ট ছেকশ্যনত গৈ এটা কমেণ্ট নকৰে এতিয়া কি কৰোঁ আপোনালোকে কমেণ্ট কৰকচোন ঘৰত যদি ভিডিঅ' বনাওঁ বুলি যদি কওঁ হাতত লাঠি লৈ কোবাবলৈ আহে ঘৰত বহি যদি কিবা এটা স্ক্ৰিপ্ট লিখোঁ তেতিয়াও ঘৰৰ মানুহে গালি পাৰে যদি ঘৰত নবহাকৈ জংঘল কোনো এৰিয়াত যদি আহোঁ তেতিয়াও চাব ওচৰত থকা সেই মানুহবোৰে চাই থাকে সেই মানুহবোৰে ইগনোৰ কৰে কি কৰিম আপোনালোকে কওকচোন এতিয়া কোনো উপায়হীন এই ভিডিঅ' বনা বাদ দিব লাগিব এই ভিডিঅ' বাদ দি জীৱনৰ অন্য কোনো পথ এটা বাছনি কৰিব লাগিব তাৰ বাহিৰে কোনো অপশ্যন নাই আজি প্ৰায় ৩-৪টা বছৰ পাৰ কৰিলোঁ ইউটিউব কৰাতে আজি প্ৰায় ৫,৫০০ ছাবস্ক্ৰাইবাৰ অৰ্জন কৰিছোঁ ইউটিউবত আজি প্ৰায় ৪-৫ লাখ ভিউ অৰ্জন কৰিছোঁ ইউটিউবত আজি এটা ভিডিঅ' আপলোড কৰিলে ৪টা ৫টা 10টাকে ভিউ আহে এই ভিউছত কেনেকৈ ভাইৰেল হ'ম এই ভিউছত কেনেকৈ মানুহৰ সৈতে চিনাকি হ'ম আপোনালোকে কমেণ্ট কৰকচোন সঁচাকৈ মোৰ কি দক্ষতা নাই বা মোৰ কি কোৱালিটি নাই মোৰ কি এবিলিটি নাই যাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ পচন্দ নকৰে আপোনালোকক মই কি ইনফৰমেশ্যন দিব পৰা নাই আপোনালোকে কেনেকুৱা ইনফৰমেশ্যন ভিডিঅ' বিচাৰে বা আপোনালোকক কি দিলে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব বা মোৰ চেনেলখন আপোনালোকে দৈনন্দিন ভিজিট কৰিব সো আপোনালোকে কমেণ্ট কৰকচোন সঁচাকৈ ভাগৰি পৰিছোঁ চেনেলখন মনিটাইজেশ্যন নোহোৱাৰ কাৰণে বা চেনেলখনৰ ভাল এটা ভিউজ নোহোৱাৰ কাৰণে সঁচাকৈ ভাগৰি পৰিছোঁ আপোনালোকৰ ওপৰত সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব আপোনালোকে কমেণ্ট কৰক কি ভিডিঅ' বনাম কেনেকৈ বনাম যিহেতু মই ক'লোঁ কথাখিনি ঘৰত ভিডিঅ' বনালে ঘৰৰ মানুহে গালি পাৰে ৰাস্তাত গৈ ভিডিঅ' বনালে মানুহে চাই ইগনোৰ কৰে জংঘলত আহি ভিডিঅ' বনালে তথাপিও মানুহ পিছত নেৰে তথাপিও মানুহ আহে সো এতিয়া ৰাস্তা কি আছে মোৰ আপোনালোকে ডিচাইড কৰক আপোনালোকে মোক ইনফৰমেশ্যন দিয়ক কেনেকৈ বনাম সো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব সৰ্বশেষত এটাই ক'ম মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব সঁচাকৈ যিমান দুখ কষ্ট নাহক কিয় যদি মানুহে এটা ৰাস্তা বন্ধ কৰি দিয়ে মই আন এটা ৰাস্তা ক্ৰিয়েট কৰাৰ কাৰণে চেষ্টা কৰোঁ সো এনেকৈ হয়তো জীৱনত চলি থাকিম